এই কথাখিনি কেৱল বিশেষকৈ ল'ৰাসকল তোমালোকৰ কাৰণে। নিজৰ সঁচা প্ৰেমিকাক কেনেকৈ সুখেৰে ৰাখিবা? যদি তোমাৰ প্ৰেম সঁচা হয় তেনেহ'লে তাইক দামী দামী গিফ্ট কিনি দিয়াৰ দৰকাৰ নাই, সদায় ডিনাৰলৈ লৈ যাবও দৰকাৰ নাই, জোন মেলি আনি নিদিলেও হ'ব। তাইক কেৱল সৰু সৰু বস্তু লাগে। তাইক অনুভৱ কৰোৱা যে তাই তোমাৰ কাৰণে কিমান ইম্পৰ্টেণ্ট, তোমাৰ জীৱনত তাইৰ স্থান কি। কেতিয়াবা য'তেই নাথাকা তাইক কেৱল মেছেজ এটা কৰি দিবা, আই মিছ ইউ। আৰু তাইৰ লগত যেতিয়াই কথা পাতিবা এটলিষ্ট এবাৰ হ'লেও আই লাভ ইউ বুলি ক'বা। তাইক কোৱা যে তোমাৰ চকুত তাই কিমান ধুনীয়া। ৰাতিপুৱা উঠিয়ে গুড মৰ্ণিং মেছেজ এটা কৰি দিবা আৰু ৰাতি শোৱাৰ আগত সদায় গুড নাইট মেছেজ এটা। এই সৰু সৰু কথাবোৰে তাইৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ। এই সৰু সৰু কথাবোৰে তাইক কিমান প্ৰভাৱ পেলায় তুমিও ভাবিব নোৱাৰিবা।